drugs awareness program aku thak na tum ben ikathan thambachin ban aprangsi pini adak textongan phasami kirupar piglo lapen karbiang nongrat atuma sami nitum hin pen karom pipajriglo pini nitum adak awareness program ki bipon nake itum la Sandipur Sachetan Rehabilitation Center alang tu bensi itum pachero ponsi bipon lo iposibi nang ko ngathil ke nitum hawara long non drugs ke chu aphai ong pigason lo lasila so putha ko boson bensi nitum ki pa kombon thegi ma lapen ke chu bom tum han kupe war sai bensi ki pa ipon thegi ba la so putha ke thini nitum kaching ki chi than pon ji phan sinitum nitum chingrum pon lo lapen bang so mai bipon lo la nitum sangti di press club ahin bensi itum organize pon lo ladak pini ga chatong tum an hasum nitum chingchi than pon long pamilo lasige bang ye por bang ke ongdung karbiang long hampang asong tum hasmi nitum ke than pon long ting pen bung dalang tum sami nang chirap ni tudun pen ke bang je por pen bang ke lagi chu kanglum tet adim an bang ke lang tu awareness bipon pen si labang so raki ke chu mate la drugs ke rim matum phan bang ke khangpon pu lapen ge kemisan awar sai kemisan atuwar chingki je than pen rehability long rehab center long lang tum pen sei lampon pu bosi pini chingki je than pon long lo churul আজি এৱাৰনেছ প্ৰগ্ৰাম যিখিনি ৰাখিছে লাম্পিং ডিফেন্স ক্লাব ইয়াৰ ড্ৰাগছ বা ইয়াৰ উদ্দেশ্য আপুনি কি ক'ব বিচাৰিছে আজি আমি শান্তি হিদি প্ৰেছ ক্লাব ইন কোলাবৰেশ্যন উইথ সচেতন ৰিহেবিলিটেশ্যন চেণ্টাৰ আজি আমি এৱাৰনেছ থৈছোঁ আমাৰ জাপ্ৰাজান দিল্লী মাৰ্কেটত য'ত আমি আমাৰ প্ৰেছ ক্লাবৰ মেম্বাৰ ওমেন ছ'চাইটি এণ্ড আমাৰ যোন পাব্লিক এটেণ্ড কৰিছে তেওঁলোকক থেংক ইউ ক'ব বিচাৰোঁ প্লাছ মানে কথাটো হ'ল আজি আমি ড্ৰাগ এৱাৰনেছ কৰিছোঁ কেলৈ ইয়াত ড্ৰাগছ খোৱা পপুলেশ্যনটো বাঢ়ি গৈছে বহুত বাঢ়ি গৈছে আজিকালি ল'ৰাবোৰ বহুত ল'ৰা এতিয়া কি হৈছে ড্ৰাগছ খাই আছে মা দেউতা গম নাপায় তো মা দেউতা গম নাপায় এনেকৈ খাই আছে আৰু ড্ৰাগছ খালেতো বেমাৰো হয় HIV হেপচি এইডছ এইবোৰ বেমাৰো হয় তো এনেকুৱা বেমাৰ হৈ পেলাইও বহুত মানুহ মানে চাফাৰ কৰি আছে প্লাছ কি হয় যোন মানুহ নাখায় তাৰ বডিটো এই বেমাৰটো গুচি গৈছে কেনেকুৱা গুচি গৈছে কি গুচি গৈছে এইটো আমি খান নাজানে খালি কথাটো হ'ল কি যোন খোৱা মানুহ তাৰ যদি ব্লাড বা নিডেল বা ভুলতে কিবা বস্তু এটা নোখোৱা মানুহ তাত গৈছে শ্বেয়াৰ হৈছে এনেকুৱা হ'লে এই বেমাৰটো স্প্ৰেড হ'ব ড্ৰাগছ মেইন কাৰণটো হ'ল ড্ৰাগছ ইউজ কৰি আছে বেমাৰটো বহুত বাঢ়ি আছে আমাৰ কাৰ্বি আংলঙত আৰু ড্ৰাগছ ইউজটো বহুত বাঢ়ি আছে যদি এই বস্তুটো নকমে তেনেহ'লে ইন ফিউচাৰ বহুত বেয়া হ'ব এতিয়া ক'ব গ'লে মই চবকে ৰিকুৱেষ্ট কৰিছোঁ পাব্লিক প্ৰেছ ক্লাব এছ'চিয়েশ্যন আমাৰ পুলিচ প্ৰশাসন যিমান আছে চবক মই ৰিকুৱেষ্ট কৰিছোঁ কি আপোনালোকে এই প্লাছ গাৰ্জেনছ ফেমিলিবোৰক কি আপোনালোকে ল'ৰা হোৱক বা ছোৱালী হোৱক অলপ ধ্যান দিয়কচোন কেলৈ ড্ৰাগ ইউজটো এনেকুৱা বাঢ়িছে ইয়াত বহুত বাঢ়ি গ'ল মানে বিক্ৰী কৰাটো ঠিক আছে পুলিচে ধৰি আছে আজি ইমান বক্স ধৰিছে আজি ইমান বক্স ধৰিছে তাৰপিছতো মই ক'ব গ'লে মোৰ নিজৰ লোকেল এৰিয়াত ধৰিছে ইমান ধৰিছে ঠিক আছে বাট মোৰ লোকেল এৰিয়াতে চলি আছে যদি ইমান গেটত ডাঙৰ পুলিচ গেটত যদি ইমান ড্ৰাগছ ধৰিব পাৰিছে তেনেহ'লে যোন বিক্ৰী কৰি আছে হিন্দী কেনেকৈ বিক্ৰী কৰিব পাৰিছে সেইটোৱে কথা সেইকাৰণে আমি এৱাৰনেছ কৰিছোঁ কি মানুহ গম পাওক কি ড্ৰাগছ যোনে ল'ৰা খাই আছে কি সেই ল'ৰাক ৰিহেবত পঠাই দিয়ক ৰিহেবত পঠালে তেওঁক ট্ৰিটমেণ্ট দি ঠিক কৰাব পাৰিব মই যিমান গাৰ্জিয়ান যিমান এছ'চিয়েশ্যন যিমান যি আছে মই চব কৈ দিলোঁ কি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এই মেটাৰটোত অলপ ফ'কাছ কৰক এই মেটাৰটোত ড্ৰাগছ মেটাৰটোত যদি ফ'কাছ কৰিলে ভাল হয় আৰু যদি এটা ড্ৰাগ এডিক্টক ধৰিব ৱাৰ্ণিং দিয়াৰ পিছত এৰি দিছে লাভ একো নাই সি নেক্সট গৈ ঘৰত গৈ আৰু খাব কেলৈ সি কেনেকুৱা এৰিব পাৰিব উইথাউট ট্ৰিটমেণ্টটো সি এৰিব নোৱাৰিব তাকতো ট্ৰিটমেণ্ট লাগিবই আপুনি ৱাৰ্ণিং দিলে কি হ'ব ৱাৰ্ণিং দিয়াৰ পিছত সি লুকাই খাব আৰু সাৱধান হ'ব এৰি দিব আৰু সাৱধান হ'ব সি লাভ নাই এইটো যোন গাৰ্জেনে সেইকাৰণে অলপ ল'ৰাবোৰক
মই 2-3 বাৰ এটা কথাই কৈ আছে, গাৰ্জেনে ল'ৰাবোৰ অলপ মন দিয়ক, মন কৰক। য'ত ড্ৰাগছ কেছটো বাঢ়ি আছে, যেনেকুৱা আমাৰ চাফাপানী হিডিপি হওক, কয়লামাটি চকীহোলা হওক, আৰু আমাৰ জপৰাজান ছাইডো আছে, বালিপথাৰতো আছে, এনেকুৱা বহুত জেগাত আছে য'ত ড্ৰাগছ কেছটো বাঢ়ি আছে। লাহৰীজানটোতো আগৰ পৰাই বাৰু, এইটো তাততো আগৰ পৰাই আছে, খটখটি হওক, এতিয়াতো আপাৰ দেওপানী ভিতৰ ছাইডো য'ত গাড়ী ভালকৈ নাযায়, সেনেকুৱা ৰাস্তাত আমি পেচেণ্ট আনিব গৈছোঁ। মোবাইলৰ নেটৱৰ্কে ভালকৈ নাপায়, সেনেকুৱা জেগাৰ পৰা আমি পেচেণ্ট আনিছোঁ। আৰু বহুত ল'ৰা আমাৰ চেণ্টাৰত থাকিছে, মই ক'ব নোৱাৰোঁ নাম, এইবোৰ এননিমাছ থাকে, খালি মই দেখিছোঁ বহুত ল'ৰা HIV পৰা চাফাৰ কৰি আছে। এতিয়া অফ ৰেকৰ্ড কাৰ্বি আংলংটোতো হায়েষ্ট গৈ আছে। HIV, AIDS হওক, এনেকুৱা ড্ৰাগছ খোৱাৰ পৰা যি বেমাৰ হয়, এইবোৰ বেমাৰ পৰা কাৰ্বি আংলংটোতো হায়েষ্ট গৈ আছে। অন মেডিকেল ৰেকৰ্ডটো নগাঁও আছিলে, এতিয়াতো কাৰ্বি আংলং হৈ আছে অফ মেডিকেল ৰেকৰ্ড। কেলৈ বহুতকেইটাই গম নাপায় কি মোৰ তাত এই বেমাৰ আছে। তো মই ৰিকুৱেষ্ট কৰোঁ আৰু থেংক ইউ কৈছোঁ, আৰু আপোনালোকক চবক ৰিকুৱেষ্ট কৰোঁ, এই ভিডিঅ'টো যোনে যোনে চাই আছে চবক ৰিকুৱেষ্ট কৰিছোঁ কি আপোনালোকে নিজৰ ল'ৰা হওক ছোৱালী হওক অলপ মন দিয়ক। কি যোন ড্ৰাগছ খোৱা ল'ৰা, নাৰ্ভত আপুনি হাতত চাব, নাৰ্ভ কোলা হ'ব, দাগ থাকিব, বেজী মাৰিব। কোনোবা যোন চেষ্ট কৰে, যোনে মানে চেষ্টটো হ'ল মুখৰ পৰা খায়, তেওঁলোকৰ দাঁতবোৰ কোলা হ'ব, চকু ৰঙা হ'ব, এনেকুৱা শুই থাকিব, খোজুৱাই থাকিব, এনেকুৱা টোপনি মাৰি থাকিব, এনেকুৱা হয়। আৰু আমি এনেকুৱা মানুহৰ ট্ৰিটমেণ্ট দিওঁ যোন মদ খায় মানে ৰাতিপুৱা শুই উঠিয়ে মদ, ৰাতি হোৱালৈকে মদ, এনি টাইম মদ। এলকহলটোও এটা ড্ৰাগছ হয়। এলকহল ইজ দ্য প্ৰথম ড্ৰাগছ, এলকহলটো প্ৰথম ড্ৰাগছ হয়। আৰু আমাৰ তাত এনেকুৱা মানুহ আছে যোনে মদ খায়, মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মদে খায়, তাৰ বাহিৰে সি একো নাখায়, ঘৰত অশান্তি কৰি আছে, এইটোৱে নিচাই কৰি অশান্তি কৰি আছে। তো গাৰ্জেনে এনেকুৱাও আমাৰ তাত থৈ দিছে। তো এলকহল ফুল এডিক্টেড হোৱা মানুহো আমি থওঁ, ড্ৰাগ ফুল এডিক্টেড হোৱা মানুহো থওঁ। তো মই আছিলোঁ কি আপুনি ল'ৰাৰ হাত চাব, য'ত কোলা দাগ যদি আছে, নাৰ্ভ য'ত থাকে, কোলা দাগ থাকিলে মানে গম পাব ল'ৰাটো ড্ৰাগছ খাইছে। তাৰপিছতে ল'ৰা এনেকুৱা আপুনি নিজে গম পাব, পইচা খুজিব, কিয় ইমান পইচা লাগে, পইচা নিদিলে খঙতে কিবা বস্তু লৈ বিক্ৰী কৰি দিব, কাজিয়া লাগিব ঘৰত, তেতিয়া আপুনি গম পাই যাব ক্লিয়াৰ কি মোৰ ল'ৰাটো ড্ৰাগছ খাই আছে। আৰু আপুনি যদি ভাবিছে কি আপোনাৰ ল'ৰাটো ড্ৰাগছ খাই আছে, তাৰ সুবিধাৰ কাৰণে আপুনি তেওঁক দৰৱ বা ডক্তৰ দেখাম, তাৰ দৰৱ ঘৰত লৈ আনিম, ঘৰত আনি দৰৱ খুৱাম যদি ভাবে, সেইটো চবচে ডাঙৰ ভুল। কেলৈ মোৰ তাত পেচেণ্ট আছে, মই গম পাই